হাই বন্ধুসকল, আজি দুপৰীয়া আলু কণীৰ দম বনাম বুলি ৰেডি কৰিলোঁ। এয়া আলু আৰু কণী কুকাৰ এটাত সিজিবলৈ দিলোঁ। ঢাকোনখন লগাই কুকাৰত সিজিবলৈ দিলোঁ। বিলাহী আৰু জলকীয়া দুটা দি মিক্সিত মাৰি ল'লোঁ। ইফালে শাকখিনি বহাই দিছোঁ। কালি যে আনিছিলোঁ ৰাতা শাক আজি ভাজিলোঁ। ইফালে দাইলো বহাইছোঁ, দাইলৰো ফেন কাৰিব হ'ল। এয়া মই ৰেডি কৰিলোঁ। আলু, কণী, পিঁয়াজ কাটি ল'লোঁ আৰু বিলাহীখিনি পুতি ল'লোঁ। কণীকেইটা ভাজিলোঁ প্ৰথমতে পেন এটাত তেল দি পেলাই। এই তেলখিনিতে মই কণীৰ দমটো বনাম, আলু কণীৰ দমখিনি বনাম। তাতে শুকান জলকীয়া দুটা দিলোঁ। কাটি থোৱা পিঁয়াজখিনি দিম এতিয়া। কাটি থোৱা পিঁয়াজখিনি দি লৰাই দিম অলপ ভালকৈ। দুই এক মিনিটৰ কাৰণে অলপ ৰঙা হোৱালৈকে। ইফালে ভাতটো উতলিছে। এয়া মোৰ পিঁয়াজ অকণমান ৰঙা হ'ল, দিলোঁ আদা নহৰু এচামুচ, একেলগে মিক্স কৰি বটি থৈছিলোঁ। তাৰপিছত বটি থোৱা বিলাহীখিনি আৰু জলকীয়া যে একেলগে বটি দিলোঁ সেইখিনি ঢালি দিলোঁ। দি পেলাই অকণমান লৰাই দিম। এতিয়া অকণমান মছলা, শুকান মছলা যেনে আপোনাৰ প্ৰথমতে দিলোঁ হালধি, এয়া দিলোঁ জিৰাৰ গুড়ি, এয়া দিলোঁ ধনিয়া গুড়ি। চিম্পুল, একো মছলা বেছি ব্যৱহাৰ মই নকৰোঁ, ঘৰৰে এইখিনি মছলা আৰু নিমখ। এইখিনি মই ঘৰতে বটি থৈ দিওঁ। জিৰা, ধনিয়া, তাৰপিছত হালধি এইবোৰ ঘৰতে মই মিক্সিত মাৰি থৈ দিওঁ। ইফালে ভাতৰ মাৰ কাৰিব হ'ল। এয়া ভাজি হওঁতে এইখিনি লাগি গ'ল দেখিছেনে। এতিয়া মই ইয়াতে আলুখিনি যে আছিল বইল কৰি থোৱা সেইখিনি আলু দি দিম। আলু গোটেইখিনি ভাঙি নিদিওঁ, অলপ ডাঙৰ ডাঙৰ পিচ কেইটামান ৰাখি দিম। আলুৰ দম বুলি ক'লে আলুটো অলপ ডাঙৰ ডাঙৰ থাকিলে ভাল লাগে। এয়া আৰু বেছি পানী নিদিওঁ, মই অলপ পানী দিম। ইফালে দাইলো বনাইছোঁ যেতিয়া অলপ তৰকাৰী নিচিনা বনাম গোটাকৈ। অকণ পানী দিছোঁ, বেছি পানী দিয়া নাই। উতলিবলৈ দিম। হৈ গ'ল, আলুটো আমাৰ বইলে আছিল, বেছি সময় নালাগিল। উতল আহিল, কণীকেইটা ঢালি দিলোঁ। অলপমান গৰম মছলা দিলোঁ। গৰম মছলাখিনিও মই ঘৰতে গোটা গৰম মছলা ভাজি পেলাই মাৰি থৈ দিছিলোঁ মিক্সিত, সেয়া আধা চামুচ দিলোঁ। এতিয়া উতল আহিলে মোৰ প্ৰায় হৈয়ে গ'ল। উতলিবলৈ দিম। ইফালে গেছো চাফা কৰিব লাগে, গেছো মচি আছোঁ। চোলাখন সদায় মই মচি থওঁৱেই ভাত হোৱাৰ পাছত। এয়া হৈয়ে গ'ল মোৰ চোলা মোচাও, ইফালে লাহে লাহে হৈ গ'ল, ইফালে তৰকাৰীও হৈ গ'ল। গেছ বন্ধ কৰি দিম এতিয়া। মোৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল। এয়া গেছ বন্ধ। এয়া মোৰ দুপৰীয়াৰ সাজ ৰেডি। এয়া ভাত, শাক ভাজি, মগু দাইল আৰু আলু কণীৰ দম আৰু লগতে এপিচ নেমু ল'লোঁ। আজি দুপৰীয়া সাজ এইখিনিয়ে। বাই বাই।